হাই গাইজ মোৰ নতুন ভিডিঅ'লৈ আপোনালোক সবকে স্বাগতম জনাইছোঁ ইংৰাজী শিকাৰ কাৰণে যিবিলাক মানুহে মোৰ ভিডিঅ'টো চাই আছে আপোনালোকৰ কাৰণে বহুত এটা ডাঙৰ গুড নিউজ মই লৈ আহিছোঁ গুড নিউজটো হৈছে এতিয়া আপুনি মোবাইলত ডাইৰেক্ট ভিডিঅ' কল কৰি ইংৰাজী শিকিব পাৰিব ইংৰাজী কক আপুনি যিমান জানে আপুনি ইংৰাজী কথা ক'ব পাৰিব ছোৱালীৰ লগত কথা ক'ব লাগে বুঢ়াৰ লগত ল'ৰাৰ লগত যাক পছন্দ হয় তাৰ লগত আপুনি কথা পাতক কোনো অসুবিধা নাই যিমান পাৰে সিমান কথা পাতক আৰু ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ কিন্তু আৰম্ভ কৰাৰ আগতে মই কৈ দিওঁ যিটো মই ইয়াৰ আগতে ভিডিঅ' বনাইছিলোঁ ইংৰাজী শিকাৰ কাৰণে সেই ভিডিঅ'টো মানে ইমান ভিউ আহিছে আৰু ইমান চাইছে মানুহে সেইকাৰণে বহুত ভাল লাগিছে আৰু দ্বিতীয় ভিডিঅ'টো আপোনালোকৰ কাৰণে লৈ আহিছোঁ বলক ভিডিঅ'টো আৰম্ভ কৰোঁ ভিডিঅ'টো আৰম্ভ হৈ গৈছে আপুনি কি কৰক ডাইৰেক্ট মোবাইলৰ প্লে ষ্ট'ৰত গুচি যাওক প্লে ষ্ট'ৰত যাই পেলাই আপুনি টাইপ কৰক CAMBLY কেম্বলাই মাৰি টাইপ কৰাৰ পিছত লগে লগে আপোনাৰ মানে প্লে ষ্ট'ৰত আহি যাব আপোনাৰ এই এপটোত ফটো থাকিব এটা চৰাইৰ ফটো এনেকুৱা থাকিব তেতিয়া আপুনি সেইটো ইনষ্টল কৰক ইনষ্টল কৰিলে তাতে চাব মানে বহুত কেইটা মানুহৰ মানে লিষ্ট দিয়া আছে কাৰ লগত কথা ক'ব বিচাৰে আপুনি আৰু মানুহজন অনলাইনত আছে নে নাই আপুনি গম পাই যাব কাৰণ আমি মেছেঞ্জাৰত কেনেকৈ মানুহ অনলাইনত আছে নে নাই গম পাই যাওঁ তাৰ লগত মেছেজ কৰিব পাৰোঁ ঠিক তেনেকুৱাকৈ আপুনি এই কেম্বলাই যিটো এপ আছে এই এপটো ইনষ্টল কৰিলে তাতে আপুনি চাব কোনজন মানুহ মানে অনলাইনত আছে তাৰ লগত আপুনি ভিডিঅ' কল কৰি ইংৰাজী শিকক যিকোনো বিষয়ে আপুনি ইংৰাজী কওক আৰু মই সেই আগৰ ভিডিঅ'টোত আপোনালোকক কৈছিলোঁ যে আপোনালোকে চাৰিটা কাম কৰিব কাৰণ আপুনি যিমান পাৰে বেছিকৈ ইংৰাজীটো শুনক যিমান পাৰে সিমান আৰু কওক আপুনি অকলে কওক নিজে আইনাৰ সন্মুখত থিয় হৈ কৈ থাকক আৰু য'তে মানে এটা নিউজ পেপাৰ পাব বা কিবা এটা পালে বা বস্তু এটা কিনিলে নিউজ পেপাৰ এটা পাই গ'লে সেইখিনি সময়ত আপুনি ইংৰাজীটো পঢ়ক আৰু আপোনাৰ নিজৰ বিষয়ে ঘৰৰ বিষয়ে আপোনাৰ গাৰ্লফ্ৰেণ্ডৰ বিষয়ে মা দেউতাৰ বিষয়ে যিকোনো টপিক লৈ আপুনি ইংৰাজীত কিবা কিবি লিখাওক এণ্ড আই এম শিয়'ৰ ইফ ইউ আৰ ডুইং দিছ দেন ইউ উইল ডেফিনেটলি স্পীক ইন ইংলিছ ভেৰি চুন আৰু ইয়াৰ লগতে মই আপোনাক আৰু এটা কথা কৈ দি আছোঁ গৰমৰ দিন এতিয়া সেইকাৰণে ৰুমাল ব্যৱহাৰ কৰিব কাৰণ কথা এটা আছে ভদ্ৰলোকে সদায় ৰুমাল ব্যৱহাৰ কৰে মই এটা ৰুমাল কিনিছোঁ এই ৰুমালটোৰ দাম আচলতে 100 টকা কিন্তু দিল্লীত ছেকেণ্ড হেণ্ড ৰুমাল কিনি পায় মই 20 টকাৰে এই ৰুমালখন কিনিছোঁ কেনে হৈছে ক'ব আৰু দিল্লীত যদি আহে মই আপোনাক কিনি দিম 20 টকাৰ ৰুমাল কমেণ্ট কৰি জনাব মোক ঠিক আছে আৰু এতিয়া যদি আপুনি ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক আৰু যিমান পাৰে সিমান ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক কাৰণ এই এপৰ জৰিয়তে বহুতেই মানে ইংৰাজী শিকিব পাৰিব এটা কথা পাহৰি গৈছিলোঁ এই এপটো যদি আপুনি ব্যৱহাৰ কৰে তেতিয়াহ'লে আপুনি পইচাও খৰচ কৰিব লাগিব মানে কিমান সময় আপুনি কথা ক'ব বিচাৰিছে সেইটোৰ ওপৰত মানে পইচাও এটা চাৰ্জ কৰিব যদি আপুনি পইচা মানে বহন কৰিব নোৱাৰে তেতিয়াহ'লে কোনো কথা নাই আপুনি মই যেনেকৈ আপোনাক কৈছোঁ কল চেণ্টাৰত ফোন কৰি ইংৰাজী কওক কোনো অসুবিধা নাই কাৰণ ইয়াতে মুখটোৱে দেখা যাব ভিডিঅ' কল কৰিলে তাতেতো আপুনি কথাটো পাতিব পাৰিব ইংৰাজীত কোনো অসুবিধা নাই আপোনাৰ নিজৰ ইচ্ছা মতে চিম কাৰ্ড হেৰাইছে কি কৰোঁ তাৰ ওপৰত মানে ইংৰাজীত কথা পাতি থাকক ফোন কৰি জিঅ' নম্বৰত ফোন কৰক একবাৰ এয়াৰটেলত ফোন কৰক একবাৰ সেইটো যিমান পাৰে সিমান কোনো পইচা নালাগে কিন্তু এইটো এপৰ জৰিয়তে যদি আপুনি ভিডিঅ' কল কৰি কথা পাতিব বিচাৰে মানে কিমান মিনিট কথা পাতিব তাৰ ওপৰত এটা চাৰ্জ ল'ব যদি আপুনি পইচা খৰচ কৰিব বিচাৰিছে কোনো অসুবিধা নাই যদি খৰচ কৰিব নোৱাৰে তেতিয়াহ'লে সেইটো কাম কৰক এতিয়া আৰু আপুনি এইটো প্ৰেক্টিছ কৰিব কাৰণ কোনো বস্তুৱে আমাৰ মানে এনেই নাহে তাৰ মেহনত কৰিবই লাগিব 100% আপুনি যদি প্ৰেক্টিছ নকৰে একো নহয় মানে কথা এটা আছে নহয় প্ৰেক্টিছ মেক্স মেন পাৰফেক্ট তো এইখিনিলৈ ভিডিঅ' শেষ কৰিছোঁ হাঁহি থাকক মস্তি কৰি থাকক আৰু ইংৰাজী শিকি থাকক আৰু মোৰ ভিডিঅ' চাই থাকক ঠিক আছে বাই